Lapuang ho. আপোনাৰ জীৱ জন্তু হওক সকলোকে আমি নিয়ন্ত্ৰণ বা শুদ্ধ অৱস্থাত ৰাখিব লাগিব। গতিকে আজি আমাৰ এইখন NGO জন্ম হোৱাৰ পাছত আজি আমাৰ প্ৰথম পদক্ষেপ সমাজ কল্যাণৰ স্বাৰ্থত যে আমাৰ পৰিৱেশৰ ওপৰত আমি আজিৰ পৰা আৰম্ভ কৰি আগলৈ আমি সুস্বাস্থ্যত বা ঈশ্বৰৰ আশীৰ্বাদত আমি সকলোৱে জীয়াই থকালৈকে আমি কাম কৰিম বুলি আমি আপোনালোকৰ ওচৰত এটা চৰ্ত দিছোঁ। গতিকে মই বিশেষ নকওঁ এই বিষয়ে। অলৰেডি আমাৰ মাজত উপস্থিত আছে আমাৰ অতিথিসকল, সিহঁতক সকলোকো মই দুই এষাৰ ক'বলৈ মই আমাৰ আজি মুখ্য অতিথি Ladak kapering pet pen kupini cailong sai nong panda gerai dun nunu devi panda juni dilo yang sai tiki atum tame tengki aklim palang nunu dara anu se tewang ye kang jami ingun arwi kaya teng api tu ye fansi nilis tame ada dik প্ৰথমতে আমি ধন্যবাদ জনাইছোঁ আজি আসাম গ্ৰামীণ মিত্ৰ ছ'চাইটি NGOক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ চাউদান খেৰণী ৰেঞ্চৰ দ্বাৰা যথেষ্ট সহযোগ কৰিছে, সিহঁতক লৈ ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এই স্বত্বাধিকাৰী আমাৰ সজি চৰংচাক ধন্যবাদ, তেখেতে যে প্ৰাকৃতিক ওপৰত যিটো সজাগতা এই তেখেতক ধন্যবাদ জনাবলৈ। গতিকে আমি আমাৰ সপোন টিম কাৰ্বি আংলং চিফ ডক্টৰ তুলিৰাম ৰংহাং তেখেতে সপোন যে আমাৰ যিবিলাক আগত দিনবিলাক গছ গছনি ধ্বংস হৈছে কাৰ্বি আংলং, গতিকে এতিয়া তেখেতে এইটোৱে ভাবিছে যে সেইকাৰণে নিজেই তেখেতে এই ডিপাৰ্টমেণ্টটো ফৰেষ্ট ডিপাৰ্টমেণ্টটো যিহেতু লৈছে, গতিকে যে কাৰ্বি আংলংটো পুনৰ সেউজ কৰিব লাগে। গতিকে সেই গছ গছনি ৰোৱাটো অকল আজি ইনভাইৰনমেণ্ট ডে বুলি নহয়, খালি শ্লোগান নহয়, কামে কাজে তেখেতে দেখাব বিচাৰিছে। গতিকে মই সেইটোৱে আহ্বান জনাব বিচাৰিছে যে অকল ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে দিনাখনে যে গছ ৰুব লাগে বুলিতো এইটো সম্ভৱ নহয়, কাৰণ একদিনতে গোটেই এৰিয়া যে গছ ৰুই দিব কাৰ্বি আংলং এইটো সম্ভৱ নহয়। গতিকে সদায় আমি ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে শেষ হোৱাৰ পাছতেও আমি কৰিব লাগিব। আৰু মই জনাত ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াৰ আগত দিনলৈকেও কৰিছে। আৰু যিহেতু আমাৰ সংবিধানত এটা এইটো মৌলিক এটা কৰ্তব্য, যিহেতু আৰ্টিকল 51A(g) মতে আমি নাগৰিকবিলাকে ভাৰতৰ নাগৰিকবিলাকে যে হাবি জংঘল গছ গছনি নদী সকলো আমি সুৰক্ষা কৰা আমাৰ কৰ্তব্য সেইটো। গতিকে সেইটো আমি সহযোগ কৰিব লাগে, আমাৰ ডিউটি বুলি ভাবিব লাগে। যেনেকুৱা নিজৰ মাদাৰ ডে বুলি কয়, অকল মাক ভাল পোৱাটো অকল এদিন নহয়, সদায় দিন ৰাতিয়ে ভাল পায়, ঠিক তেনেকুৱা আমি গছ গছনিক ভাল পোৱাটো সদায় মনত অন্তৰে ল'ব লাগিব। সেই হিচাপে আমি সদায় গছ গছনি ৰুব লাগিব আৰু গছ গছনি নদ নদী ধ্বংস কৰাটো আমি বাধা কৰিব লাগিব আৰু সুৰক্ষা কৰিব লাগিব সকলো নাগৰিকে। সেইটোৱে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আসাম গ্ৰাম মিত্ৰ ছ'চাইটি, তাৰোপৰি উইজডম থাউজেণ্ড তেখেতসকলে মোক আজি কেইবাদিনৰ আগৰ পৰা যোগাযোগ কৰিছে এই সংক্ৰান্তত। আৰু তেখেতসকলে বিচাৰিছিলে আজি আমাৰ সকলোৰে সন্মানীয় আদৰৰ য়ং এণ্ড ডাইনামিক লিডাৰ আমাৰ CM ডক্টৰ তুলিৰাম ৰংহাং তেখেতসকলে আমন্ত্ৰণ জনাইছিলে, কিন্তু তেখেত বিশেষ কাৰণত আজি নীতিন গাডকাৰীৰ আজি কাৰ্যসূচী আছে শিৱসাগৰত, মুখ্যমন্ত্ৰীৰ লগত তেওঁ গ'ল। মই তেখেতক অৱগত কৰিছিলোঁ, কিন্তু তেখেতে এই বিশেষ কাৰ্যসূচী তাত যাব লগা আহিব নোৱাৰিলে, মোক তেখেতে ডিপোৰ্ট কৰিছে। কিন্তু যিয়েই নহওক আজি
যি মহৎ অনুষ্ঠান আজি সুজিত চৰংহঁতৰ নেতৃত্বত এই কাৰ্যসূচী চিৰসেউজ কৰাৰ যি লক্ষ্য, এই লক্ষ্যত আমি শলাগ লৈছোঁ। তাৰোপৰি টিম কাৰ্বি আংলং তেখেতসকলৰ প্ৰতি সদায় কৃতজ্ঞতা হৈ ৰ'ব আৰু এই অঞ্চলটো তেওঁলোকৰ যি উদ্দেশ্য আগত লৈ কাম কৰিছে এই উদ্দেশ্য সফল হওক। মই আৰু বিশেষ নকওঁ, আৰু বহুত গৰমৰ মাজত আৰু ছাত্ৰ ছাত্ৰীসকল এতিয়াও আছে আৰু 4 কিলোমিটাৰ তেওঁলোকে যি ইয়াৰ পৰা 4 কিলোমিটাৰ আৰু আগলৈ যাব, গোটেই ৰাস্তা পদূলিয়ে তেওঁলোকে গছ ৰোপণ কৰিব। গতিকে এই যিটো কাৰ্যসূচী সফল হওক, মই তাৰ কামনা কৰি মোৰ ইমানেই এতিয়া বক্তব্য আগবঢ়ালোঁ। আৰু আপুনি কি মেছেজ দিব আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে? মই সকলোকে সেইটোৱে আহ্বান জনাম যে তেখেতে আজি এই NGO আজি ইয়াত গছ ৰোপণ কৰিলে, গতিকে প্ৰত্যেক যাৰ ঘৰৰ সন্মুখত এই গছটো ৰোপণ কৰিছে বা তাৰ ওচৰৰ কোনোবা ওচৰত যদি আৰু গছ গছনি আছে, সেইটো যাতে ডাঙৰ দীঘল কৰাত এই ব্যক্তিসকলে ঘৰৰ আগৰ ব্যক্তিসকলে যাতে সহায় সহযোগিতা আগবঢ়ায় বা লক্ষ্য দিয়ে, তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। সেইটোৱে প্ৰথমতে মই আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক মই আমাক সহযোগ কৰাৰ কাৰণে ধন্যবাদ। লগতে আমাৰ খেৰণি ফৰেষ্ট ৰেঞ্জাৰকো ধন্যবাদ। লগতে আমাৰ খেৰণি পুলিচ ষ্টেচন তেখেতকো ধন্যবাদ। আৰু লগতে আমাৰ মেডিয়াসকলকো বহুত বহুত ধন্যবাদ আমাক সহযোগ দিয়াৰ বাবে। মই সেইটোৱে ক'ব বিচাৰিম, মই বহুত দিনৰ পৰা দেখি আহিছোঁ যে আমাৰ এৰিয়াটো বহুত গৰম হৈ আহিছে, খেতি বাতি ভালকৈ নহয়। তো মই ইয়াৰ কাৰণটো মই বিচাৰি পালোঁ যে আমাৰ গছ গছনিকেইটা বহুত নাইকিয়া হৈ গ'ল। তো আমি ভাবোঁ আমাৰ যিমানখিনি এতিয়া অসম গৰম মিত্ৰ ছ'চাইটি হৈ আৰু লগতে আমাৰ খুব বান্ধু বান্ধৱীকেইটাও আছে, সিহঁতে চবেই তেনেকৈ আশা কৰিছে যে আমি গছ গছনিটো আকৌ আগৰ দৰে আমি গছ গছনি ৰোপণ কৰিম। গছ গছনি ৰোপণ কৰি দিয়াৰ লগে লগে আমাৰ খেতি বাতি ভাল হ'ব। আমাৰ গৰম এতিয়া যিখিনি হৈ আছে ইমান গৰমটো নহ'ব, গৰম কমিব। আজিৰ দিনত আমি স্কুল আমি 7টা বজাত বহিবলগীয়া হৈছে, কিমান গৰম হৈ আছে। আমি 30 ডিগ্ৰীৰ পৰা আমি আছোঁ ইয়াত। আজিৰ প্ৰায় 10 বছৰ বা 12 বছৰ আগত আমাৰ এলেকা আমাৰ 30 ডিগ্ৰী চেলচিয়াছত আছিলোঁ। আজিৰ দিনত কিন্তু 38 ডিগ্ৰী চেলচিয়াছ আমি আজি ইয়াত থিয় হৈ আছোঁ। তো কম দিনৰ ভিতৰত যদি ইমানখিনি গৰমটো বাঢ়ি গৈছে, তেনেহ'লে আহিবলগীয়া দিনত 10 বছৰ পিছত কিমান গৰম হ'ব। তো আমি থাকিবলৈ এই পৃথিৱীখনত থকাৰ কাৰণে খুব অসুবিধা হ'ব। থাকিবলৈ আমাৰ খুব সন্মুখীন বহুত বেলেগ বেলেগ ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হ'ব লাগিব। গতিকে যাতে এইটো নহওক, আমি যিমান পাৰে আমাৰ ফালৰ পৰা আমি আশা ৰাখিছোঁ কি আমি আহিবলগীয়া দিনত আমি ফাৰ্ষ্টৰ ষ্টেপটো লৈছোঁ, আমি হাৱাইপুৰটো গ্ৰীণ কৰিম বুলি লৈছোঁ। আমি হাৱাইপুৰটো কৰিমেই। তাৰ উপৰিও আমি যদি আপোনালোকৰ আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ চবৰ দৰে আশীৰ্বাদ থাকে, আমি আহিবলগীয়া দিনত আমি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ধৰিম। ৱেষ্ট কাৰ্বি আংলঙৰ পিছত আমি হোল কাৰ্বি আংলং ইষ্ট ৱেষ্ট ধৰিম। তাৰ আকৌ যদি চবৰ আশীৰ্বাদ পায় তেনে অসম হৈ ইণ্ডিয়া, তেনে আমি আগবাঢ়ি যাম। তো আমি এইটোৱে আশা, আৰু আমি ইয়াৰ পৰা মই আহ্বান কৰিব বিচাৰোঁ, চবেই নিজৰ নিজৰ ঘৰত আজিৰ দিনত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনত চবেই নিজে নিজে এটা হ'লেও কমচে কম এটা ঘৰত এটা পুলি লগাবৰ কাৰণে মই এইটো আপোনালোকৰ মিডিয়াৰ থ্ৰুদি মই আহ্বান কৰিছোঁ। আৰু মই বেছি নকওঁ, মই ইমানতে সামৰিম বুলি ধন্যবাদ।